वेलकम बैक टू माय यूट्यूब चैनल ब्लगार मृण्मय यूट्यूब चैनल आपलोक सकलोके प्रथमे मैं मृण्मय स्वागतम जनाइছোঁ आशा करूँ आपलोक सकलो भाले आछे बर्तमान समय केइटा बाजिले এতিয়া 9টামান বাজি গ'ল জাগে না 9:30 হ'ল ওলাই আহিলোঁ হয়তো বেকগ্ৰাউণ্ডত আপোনালোকে দেখিছে এইবিলাক গাড়ী চাৰি এইবিলাক আৰু এইবিলাক খুব সুন্দৰকৈ এনেকৈ যাই আছে কিবা কৰি আছে এইফালে মই আহিছোঁ এতিয়া বাইহাটা চাৰিআলিত আছোঁ বৰ্তমান কেতিয়াবাই ওলাই আহিলোঁ আচলতে মেইন পইণ্টতে আছোঁ বাইহাটা চাৰিআলি তো কেতিয়াবাই আহিলোঁ বহুত কিবা কিবি আলোচনা কৰিলোঁ লগৰকেইটাৰ লগত আৰু আজি যিহেতু মোৰ লগত আপোনালোকে প্ৰথমে মই দেখাই লৈছোঁ মোৰ লগত আৰু এজন ব্যক্তি আছে আপোনালোকে দেখিয়ে থাকে দীপেন দেৱপ্ৰতিম কেনেকুৱা খবৰ একদম বিন্দাস চলি আছোঁ মানে বিন্দাস জীৱন বুলি ক'ব বিন্দাস জীৱন তাকে মানে এতিয়া মানে এটা বিশেষ অনুষ্ঠানত আমি যাম তো তাতে গৈ কম নেকি কি কৰিম য়েছ আমি তাতে গৈ কিনে ক'ম জনাম আপোনালোকক এতিয়া আমি গৈ থাকোঁ তালৈকে আচলতে আমি যোৱাৰ কথা নাছিল ৰাতিও হ'ল যিহেতু বহুত বেছি দেৰিও হৈ যায় সেই বস্তুটো য'ত গৈ আছোঁ তো তাতে যাই লওঁ আপোনালোকক দেখুৱাই যাম আৰু এইখিনিতে আপোনালোকক অনুৰোধ জনাওঁ যদিহে চেনেলটোত নতুনকৈ চাইছে ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব তো এতিয়া মোৰ স্কুটিখন আছে অলৱেজ থাকে এইখন লৈয়ে গৈ আছোঁ তো লগ পাই আছোঁ আপোনাক চাই থাকিব গাইজ বৰ্তমান আমি মানে স্কুটি চলাই আহি আছোঁ ঠাণ্ডাত কপি কৰি লাহে লাহে আহিছোঁ কিন্তু হেলমেট চেলমেট পৰিধান কৰা নাই কাৰণ ভিডিঅ' কৰোঁতে অলপ প্ৰব্লেম হয় কাৰণে আহি আমাৰ ডেষ্টিনেশ্যন পাম আৰু এইফালে ৰাস্তা চাওক অকণমান বনাই আছে এইফালে লাহেকৈ উঠাই দিওঁ এইফালে গৈ আছোঁ খুব সুন্দৰকৈ তো আপোনালোকক লগ পাই আছোঁ একদম জেগাতকৈ চাই থাকক তো গাইজ এইফালে দেখিছে এইটো গেট খুব সুন্দৰকৈ ইয়াতে আহি পালোঁ আমি এতিয়া ভিতৰত সোমাই যাওঁ কি চলি আছে কি আয়োজন চলি আছে নে কি আমি যেতিয়া এতিয়া ভিতৰত যাওঁ তো চাই থাকিব এই ইয়াতে স্কুটিখন থৈছোঁ বাৰু ইয়াতে খুব সুন্দৰকৈ স্কুটিখন থৈ লৈছোঁ এয়া দেখিছে মোৰ স্কুটি বাচন্তি তো এইফালে দেখিছে এইখিনি মানুহ অলপ পিছত হ'ব এইফালে আৰতি দি আছে সভা মাঘী সভা গোটেই ৰাতিটো চাকি জ্বলায় কি কোৱা তো দেখিছে আপোনালোকে ইয়াতে এইটো আৰতি বুলি কয় আৰতি জ্বলাইছে গোটেই ৰাতিটো এনো ইয়াতে চাকি জ্বলায় আৰু ইয়াতে মই ফাইনেলি কৰিছোঁ ইয়াতে নাটক হ'ব আচলতে নাটক চাবলৈ আহিছোঁ আমি এইফালে দেখিছে খুব সুন্দৰকৈ নাটকৰ প্ৰিপাৰেশ্যন চলি আছে যিহেতু আপোনালোকক জনাইছিলোঁ আমি কি কয় জনোৱা নাছিলোঁ আমি ফাইনেলি আহি পালোঁ আমি নাটক উপভোগ কৰিবৰ কাৰণে আমাৰ বন্ধু সৌৰভ শৰ্মা আমাৰ লগত আপোনালোকে দেখিয়ে থাকে এটা কথা ক'ব লাগিব সেইটো বৰ এটা মানে বিশেষ এটা কেৰেক্টাৰ কৰি আছে মানুহে তাক লৈছে মানে ভাল কৰিছে তাকে কি কৰিছে আমি চাব আহিলোঁ তো কিমান দেৰি থাকোঁ আমি নাজানো চাব আহিছোঁ এতিয়া সিহঁতে মেকআপত ব্যস্ত আছে আমি দেখাব নোৱাৰোঁ বাৰু সেইবিলাক বস্তু যদি সম্ভৱ দেখুৱাম বাৰু অনুমতি দিয়ে দেখাম নিশ্চয় দেখুৱাম তো এয়াই মানে পৰিৱেশ নাটকৰ মানে কি কয় মঞ্চৰ পিছফালে এয়া ছেটিংছ লগাইছে আৰু এইফালে ইয়াতে এক্টৰ চেক্টৰবিলাক থাকে সেইফালে মঞ্চ বাৰু তাত অভিনয় কৰি থাকে ইয়াতে ৰখি থাকে মানে কি কয় এই আগৰ পৰিৱেশটোলৈ মনত পৰি গৈছে আগতে আমি যেনেকৈ নাটক কৰি আছিলোঁ নাটক কৰি থাকোঁতে যেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিল তো সেইবিলাকলৈ এতিয়া মনত পৰি গৈছে মানে এটা বেলেগ ধৰণৰ এটা মানে হেৰি লাগি থাকে এক্সাইটমেণ্ট এটা হৈ থাকে আজি কিমান ভাল আজি ভাল কৰি মানে এনে মনে ভাবি থকা যায় মানে যোৱা প্ৰগ্ৰেমতকৈ আজি অকণমান বেছি ভাল কৰি মানে তেনেকুৱা ধৰণৰ মানে এটা এক্সাইটমেণ্ট আহি থাকে তো আজি মানে শেষ হৈ আহি এনেকুৱা লাগিছে মানে এইটো বছৰ নাটকত নাই সদায় 2 বছৰে হ'ল চাগে 2 বছৰে হ'ল তো মই এই বছৰ নাটকত যোৱা বছৰ আছিলোঁ তো কিবা এটা আবেগিক হৈ পৰিলে সেইটোৱে বেকগ্ৰাউণ্ডত ইমান জোৰে গান বাজি আছে নহয় আপোনালোকে কিমান দূৰ ভইচটো শুনিছে নাজানো বাট আমি দেখুৱাবলৈ চেষ্টা কৰিম পৰিৱেশটো চাই থাকিব নাটকৰ সঁজুলি এইফালে হৈছে এয়া কাদম্বৰী ভ্ৰমণ নাট্য দল তো ফাইনেলি গাইজ আমাৰ সৌৰভ বৰ্তমান মই ইমান টাইম কৈছিলোঁ যে সৌৰভ নাটক চাব আহিছিলোঁ বুলি এইফালে আছে সৌৰভ আজি সৌৰভে নাটকত পালি দিব বুলি আশা ৰাখিছোঁ প্ৰথম শুভেচ্ছা লগতে শুভেচ্ছাটো জনাই লৈছোঁ আগতে ধন্যবাদ আচ্ছা আচলতে পালাৰ কথা নাহে ইয়াতে তথাপিও আৰু নিজৰ ফালৰ পৰা যিখিনি দিব চেষ্টা কৰিম নিজৰ ফালৰ পৰা যিখিনি পাৰোঁ
100% নোৱাৰিলেও 90% হ'লেও দিব চেষ্টা কৰিম আৰু তাতকৈ ধন্যবাদ তোমালোক যে এই ঠাণ্ডাত এই যাৰ কোপৰ ঠাণ্ডা বুলি কয় যে এই ঠাণ্ডাত তোমালোকে নাটক চাব আহিছা মোৰ কাৰণে বিশেষকৈ চ' ধন্যবাদ আৰু মই ঘৰৰ ওচৰত মানে আজি ভাওনা আছিলে তো ভাওনা এৰি কিনে তোমাৰ নাটক চাব আহিছোঁ তুমি ভাবা তোমাৰ প্ৰতি কিমানখিনি আমাৰ ভাল পোৱা বা কিমানখিনি আচলতে আমি যিহেতু আমি একেলগে আমি এক্টিং কৰি থকা ল'ৰা হয় আৰু আমি আপোনালোকে জানেই চাগে আমাৰ এটা সপোন ক্ৰিয়েশ্যন বুলি এটা ইউটিউব চেনেলো আছে আমি তাত বিভিন্ন ধৰণৰ ছুটি ছবি আপোনালোকৰ মাজত উপহাৰ দি আহিছোঁ এতিয়ালৈকে গতিকে আমি সেইফালৰ পৰা চাব গ'লে আমি বন্ধুৰ মাজত সকলোকে সহায় সহযোগিতা কৰাৰ মানে কৰিব লাগে সেইটো মোৰ ফালৰ পৰা মানে ব্যক্তিগত কথা গতিকে আজি মোক মিন্ময়ে সহায় কৰিছে দীপেনে সহায় কৰিছে কাইলৈ তোমাক সহায় কৰিম মই বা দীপেনক সহায় কৰিম চব বস্তুবিলাক সেনেকুৱা তো সেইটোৱে আৰু সেইটোৱে বন্ধু বুলি কৈছে কাক বন্ধু সুখ দুখত বন্ধু সদায় থাকিব লাগে সেইটোৱে প্ৰকৃত বন্ধু বুলি কোৱা হয় আৰু তো তেনেকুৱা এতিয়া আপোনালোকক দেখুৱাম সৌৰভৰ অভিনয়ৰ কিছু অংশ তাতকৈ ডাঙৰ কথা যে মই যোৱাকালি ৰাতি টোপনি মৰা নাই য়েছ দীপেনে টোপনি নমৰাকৈ আহিছে মানে যোৱাকালি ৰাতিটো আমাৰ মনৰ চেয়াৰত ৰেকৰ্ডিঙত ব্যস্ত থাকে ৰাতিটো মোটামুটি 4টা বজালৈকে ৰেকৰ্ডিং চলিছে তাৰপৰা ঘৰ শেষতো খোৱা হয় আজি প্ৰগ্ৰেমে আছিল দিনত তো তাৰ পিছতো সৌৰভৰ প্ৰগ্ৰেম চাব আহিছোঁ তো কিমানখিনি আৰু তাৰ প্ৰতি আন্তৰিকতা আছে কি নিজে গম পাব সেইটোৱে তো গতিকে সেইটোৱে আমাৰ যিটো বন্ধুত্ব সেইটো আমি সদায় ৰাখিব লাগিব এনাজৰীডাল সদায় ৰাখিম আজীৱন বৰ্তি থাকিব লাগিব সেইটোৱে আৰু সেইটোৱে অহাকালি আকৌ শ্বুটিং আছে শ্বুটিঙত ব্যস্ত হ'ব লাগিব তো এডৰ শ্বুটিং আছে যে আজি আকৌ ইয়াৰ নাটক চাব আহিলোঁ তো আমাৰ লাইফটো এনেকৈয়ে চলিছে আৰু কি কৰিব উপায়টো নাই আৰু এয়াই লাইফ আৰু নাটক মানে নাটকেই আৰু ঘৰৰ পৰা কিমান গালি খাওঁ তথাপি এইবিলাক কাম কৰি আছোঁ গতিকে সেইটোৱে আৰু আপোনালোকে আশীৰ্বাদ কৰিব আমাক গোটেইকেইজনকে সেইটোৱে এতিয়া আমি মানে নাটকৰ জেগাৰ পৰা ওলাই দিলোঁ আমি নাটক নাচাওঁ বুলি আমি সিদ্ধান্তটো ল'লোঁ ফাইনেলি আমি আজি মানে নাটক চোৱা নহ'ব মানে বহুত দেৰি হ'ব মানে নাটক আৰম্ভণি হোৱালৈকে মোটামুটি 10:30 হ'লে আৰু বাজিব চাগে বাজি যাব তো সেইকাৰণে আমি ভাবিলোঁ আমি এতিয়া নাচাওঁ কাৰণ আমাৰ ওচৰত আৰু আছে আমাৰ ওচৰত যিহেতু আছে বৰপলা বুলি এডোখৰত আছে কলিকতাত আছে তাত আমি চাম অ'কে আমি আমাৰ ওচৰত যেতিয়া হ'ব তো তাত চাম আৰু আজিৰ নাটকখনৰ নাম আছিল জিভা আমাৰ সৌৰভ একদম জিভাক কাটি দিয়ে সেইটো চাব খুব মন আছিল কিন্তু সেই চিনবোৰ হেৰি কৰিম আমি তাত আছে লগাই দিম অ'কে সেই চিনটো অকণমান আপোনালোকক লগাই দিম আপোনালোকে চাব আশা কৰোঁ ভাল পাব এতিয়া আমি ঘৰত যাওঁ ঠাণ্ডাটো অলপ বেছি পৰিছে তো বেছি টাইম নাথাকোঁ আৰু ভোকো লাগিছে আৰু পেটটো কিবা কামোৰা দৰে হৈছে তো গৈ থাকোঁ লগ পাইছোঁ আপোনালোকক চাই থাকক অতএব খাবার ধারে কাম করবে কাটি করে রেডি হয়েছে রাতি পর লগে লগে মই সর্গ পাব লাগিব এতিয়া আহো আর ভাল মানুষ হয়ে সমাজ করে যাই তো করে অধিকারই নাই আমার শাশুচার এই মিনে গড়েটা হিলছে তো এটা কাম কর তোর পিছলে যা তোর পিছল বড় গুলিয়াবি আর আগর বড় গুলিয়াবি যা ঠিক আছে তুই কর পুলিশ এখানে যাচ্ছে কি চাই সবে আই না এই পোলা
আমি ঘৰলৈকে মানে তাত ডিচাইড কৰিলোঁ যে দীপেনৰো ঘৰৰ কোনোবা ঢুকালে গাঁৱৰ ঢুকালে তো ভাবিলোঁ কি এতিয়াতো আৰু ঘৰত আৰু গৈ কিনে খোৱাৰ কোনো হেৰি নাই পৰিৱেশ একচুৱেলি নাই বুলিয়ে ক'ব লাগিব গাঁৱৰ হ'লেও কিবা হ'লেও ওচৰত ভাল নালাগে তো কথাটো হৈছে কি এতিয়া আমি তাতে ঘুগুনি চুগুনি অকণমান খালোঁ মই ভিডিঅ'টো কি কয় এইটো বেলেগ এটা মুডত বনাইছোঁ মানে ফেচবুক ষ্টাইলত বনাইছোঁ তো আশা কৰোঁ আপোনালোকে ভাল পাব ভাল লাগিল যে নহওক আপোনালোকক নাটকৰ কিছু অংশ মানে তাত থাকি কিনে দেখুৱাব নোৱাৰিলেও আগৰ কিছু অংশ আছে সৌৰভৰখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু এতিয়া আমি যাই থাকোঁ আৰু ভাল কাম আহি আছে সোনকালে আপোনালোক সেইটোৱে কওঁ আৰু ভাল কামিং চুন ভাল কাম আপোনালোকে পাব আমাৰ সপোন ক্ৰিয়েশ্যনৰ বেনাৰত আৰু চেষ্টা কৰিম দিবলৈ চেষ্টা কৰিম লাগিব আপোনালোকৰ সেইটোৱে লগতে সহায় একদম সেইটোতো আৰু নিতান্তই প্ৰয়োজনীয় আপোনালোক আমাৰ কাৰণে ভগৱান তো আপোনালোক নহ'লে আমি একো কৰিব নোৱাৰোঁ কাম কৰিলে হ'ব কি আপোনালোকে যদি আমাক আমাৰ ভিডিঅ'বোৰ নাচায় আমাক যদি মৰম নিদিয়ে মানে একচুৱেলি ভাল বেয়া ভাল পাইছে বেয়া পাইছে কোনোবা খুটি নাতি আছে সেইবিলাক আঙুলিয়াই দিলেহে আমি ভাল কৰিব পাৰিম ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ এতিয়া চিধাই যাওঁ ঘৰ পাঠাব লাগে মই পাঠাম দিবেনে পাঠাব নাপায় বাৰু তো এতিয়া লগ পাই আছোঁ আপোনালোকক ভিডিঅ'টো মই শেষ কৰি আছোঁ দীপেনক ঘৰত থৈ লওঁ চাই থাকক গাইজ এতিয়া দীপেনক থৈ আহিলোঁ দীপেনক থৈ আহি এতিয়া গৈ আছোঁ চিধা ঘৰলৈ আৰু বৰষুণ পৰিছে এইফালে দেখিছে এয়া বৰষুণ পৰিব ধৰিছে এয়া এতিয়া গৈ আছোঁ ৰাস্তাত জল্দি ঘৰ পাব লাগে আৰু কি কয় দীপেনহঁতৰ ওচৰতে মানুহ এজন ঢুকাইছে তো সেইকাৰণে আৰু অকণমান লাহে লাহে আহিব লগা হ'ল যিয়ে নহওক এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এটা সৰু ব্লগ আছিলে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব আৰু চেনেলটোত নতুন হৈ যদি ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বিদায় মাগিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আই অসম কিপ ৱাটছিং ব্লগাৰ ধুপি তৰালি ফুৰা এটি মন